হাত শিঙিমাৰী ফেকামাৰী ৰুচ পথাৰ পৰিচালনা সমিতি উদ্যোগত শালি ধানৰ কঠীয়া বিতৰণ। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত ফেকামাৰী গাঁৱত ৰুচ পথাৰ পৰিচালনা সমিতি উদ্যোগত ৬৪ জন দুখীয়া কৃষকসকলৰ মাজত বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া মইনুল হক, গ্ৰাম সেৱক ক্ৰমে আছ আলম আৰু নুৰ ইছলামে। উল্লেখ্য যে উক্ত গোটটোৱে চৰকাৰী নিয়ম নীতিৰ কঠীয়া প্ৰস্তুত কৰি কৃষকসকলৰ অধিক ফচল উৎপাদনৰ উদ্দেশ্য কঠীয়াসমূহ বিতৰণ কৰে আৰু কৃষকসকলৰ অধিক লাভান্বিত হ'ব বুলি কৃষি বিষয়াজনে মন্তব্য কৰে। এই গোটৰ কাম কাজত সন্তুষ্ট ব্যক্তি কৰে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হকে। মানকাছাৰ পৰা অৰ্জুন ৰবিদাসৰ প্ৰতিবেদন, IBC নিউজ অসম। আজি অসম চৰকাৰৰ তৰফৰ পৰা কৃষক ৰাইজক শালি ধানৰ কঠীয়া মুক্তভাৱে বিতৰণ কৰাৰ কাৰণে অসম চৰকাৰে এটা প্ৰগ্ৰেম কৰিছিলে। সেই হিচাপে আমি কমোডি নাৰ্চাৰী আণ্ডাৰত আমি কঠীয়া উৎপাদন কৰিছোঁ আৰু সেই হিচাপে আমাৰ এই ফেকামাৰী পাৰ্টটোত আমি 1 হেক্টৰ কঠীয়া উৎপাদন কৰিছিলোঁ আৰু সেই কঠীয়াখিনি আমি ইয়াৰে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক বিনামূলীয়া। কিমান জনক দিছে ইয়াতে ফেকামাৰী আচলতে আমি ইয়াতে 1 হেক্টৰ কৰিছিলোঁ, 1 হেক্টৰ কঠীয়া কৰিছিলোঁ। এইটো এটা ARG আছে, মনোৱাৰ হুছেইনৰ তত্বাৱধানত এই ARGটো গঠন কৰা হৈছিলে আৰু তেখেতে খুব ধুনীয়াকৈ আমাৰ পৰামৰ্শমতে কঠীয়াখিনি তেওঁ প্ৰস্তুত কৰিছিলে আৰু সেই হিচাপে আমি এই কঠীয়াখিনিৰ পৰা প্ৰায় 35 জন কৃষকক আমি মুক্তভাৱে কঠীয়াখিনি বিতৰণ কৰিবলৈ সক্ষম হ'লোঁ।